7 সেপ্টেম্বৰ 2025 তাৰিখে বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ লাগিব। এই চন্দ্ৰগ্ৰহণ ভাৰতসহ এছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আমেৰিকা, ফিজি আৰু এণ্টাৰ্কটিকাৰ কিছুমান অংশত দেখা যাব। এই গ্ৰহণ ৰাতি 9:58 পৰা আৰম্ভ হৈ নিশা 1:26 মিনিটত সমাপ্ত হ'ব। জ্যোতিষীৰ মতে গ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় 9 ঘণ্টা আগতেই উত্তৰকাল আৰম্ভ হয়। সেয়েহে 7 ছেপ্টেম্বৰত দিনৰ 12:59 পৰা উত্তৰকাল আৰম্ভ হ'ব। এই সময়ৰ পৰা গ্ৰহণৰ শেষলৈকে ধৰ্মীয় ধ্যান আৰু মন্ত্ৰ জপ কৰা উচিত। এইটো অতি শুভ বুলি মানা হয়। এই সময়ত ভগৱানৰ মূৰ্তি স্পৰ্শ কৰা উচিত নহয় আৰু ভ্ৰমণ কৰিবও নালাগে। ইয়াৰ ফলত জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এইবাৰ চন্দ্ৰগ্ৰহণটো সম্পূৰ্ণ গ্ৰহণ হ'ব আৰু ইয়াৰ মুঠ সময়সীমা প্ৰায় 3 ঘণ্টা 30 মিনিট হ'ব। এতিয়া প্ৰশ্ন হৈছে চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰা উচিত আৰু কি নকৰা উচিত। চন্দ্ৰগ্ৰহণৰ সময়ত শুই থাকিব পাৰি নে নাই? কি খাই পান কৰিব পাৰি? গ্ৰহণ কালত ভগৱানক মনত ৰাখিব লাগিব আৰু মন্ত্ৰ জপ কৰিব লাগিব। গ্ৰহণ লাগোতে ভগৱানৰ নাম স্মৰণ, পূজা পাঠ কৰা উচিত। খোৱা খাদ্যত তুলসী পাত ৰাখিব লাগে। ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী পাত দিলে পকা খাদ্য অশুদ্ধ নহয় আৰু পিছত ইয়াক খোৱা যায়। গ্ৰহণ কালত ধ্যান সাধনা কৰা বহুত প্ৰয়োজনীয়। গ্ৰহণৰ পিছত স্নান কৰি দান পুণ্য কৰিব লাগে। গ্ৰহণ কালত কি খাই থাকিব পাৰি? গ্ৰহণ কালত তাজা ফল, আপেল, কল, ডালিম আদি আৰু শুকান ভিতৰত বাদাম, কিচমিচ, মাখনা, তুলসী, মিহি পনীয়া আদি খাব পাৰি। গ্ৰহণ কালত কি নকৰিব? চন্দ্ৰগ্ৰহণত শুই থাকিব নালাগে। এই সময়ত চুলি নখ কটা নিষিদ্ধ। অপবিত্ৰ কাম কৰা অশুভ। গ্ৰহণ কালত খোৱা খাদ্য বনোৱা বা খোৱা দুয়ো নিষিদ্ধ। ৰন্ধন কৰাৰ কোনো কাম কৰিব নালাগে। পূজা পাঠ কৰিব পাৰি কিন্তু ভগৱানৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে। কোনো ধৰণৰ নতুন কিনাই বিক্ৰী কৰিব নালাগে। শৰীৰত তেল মাখিব নালাগে। গৰ্ভৱতী মহিলাই গ্ৰহণ দেখিব নালাগে আৰু ঘৰৰ বাহিৰলৈ ওলাবও নালাগে। আকাশলৈ উজাকৈ চাব নালাগে। হুঁচৰ কাম একেবাৰে নকৰিব। গ্ৰহণ সময়ত অন্ন, দাল, পকা বনাই থোৱা ভাত, ভাজি, গাখীৰ, দৈ, তেলত ভজা খাদ্য, কাঠফল বা আগতে বনোৱা খাদ্য খোৱা নিষিদ্ধ। ইয়াৰ পিছত ভিডিঅ'ত ইমানেই। আপোনালোকৰ বাবে এই তথ্য উপকাৰী হোৱা বুলি মনে যদি ভাবে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।